হেল্ল' বন্ধু বান্ধৱীসকল, আজি মানে বহুত দিনৰ মূৰত ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। ব্লগ চাওঁগৈ আমাৰ লগত, মানে এতিয়া আমি গৈ আছোঁ মাছ সিঁচিবলৈ। ব'লকচোন চাব, ৰাস্তা চাওক, ৰাস্তা কেনেকুৱা। এনেকুৱা ৰাস্তাত গৈ আছোঁ। এনেকুৱা ৰাস্তাত এতিয়া আমি মাছ সিঁচিবলৈ গৈ আছোঁ। চাই যাওক ব্লগটো। এয়া চাওক, আমাৰ লগত গৈ আছে দাদা এজন, বিকিদা। পানী কিন্তু দ আছে দেই। এইটো আমাৰ হেৰি গাঁৱৰ বৰপুখুৰী, পূৰা হাবি হৈ আছে, হাবি জংঘল। আমি এতিয়া আমাৰ পথাৰখন পাইছোঁহি। পথাৰ মাজত আছে পুখুৰীটো, ব'লক চাই যাব। সেইখন পথাৰ। ব'লক পুখুৰী পাই লওঁগৈ, তাৰপিছত ব্লগটো আৰম্ভ কৰোঁ। এইফালে দুজনে সিঁচি আছে, দেখিছেনে মাছ পাইছনে? ব্লগ এতিয়া পাইছে আৰু পাইছোঁহি পথাৰ। এতিয়া আমি আমাৰ পাই গৈছোঁহি। এখন পথাৰখন দেখিছেনে? এখন আমাৰে পথাৰ, প্ৰায়ভাগ ৰোৱা খতম হৈ গ'ল। আমাৰ ডেষ্টিনেশ্যন পাইছোঁহি আৰু। এইটো দেখিছেনে পুখুৰীটো, জেং চেং দিয়া আছে। এইটোৱে আজি সিঁচিব লাগিব। তো আগতে মাছ বহুত ওলায়, আজিকালি অকণমান কম ওলাব ধৰিছে মাছটো এইফালে মানে পুখুৰীটো। আজি কিমান ওলায় তাকে চাই থাকিব ব্লগটো। তো পাইছোঁহি চক, এইটোৱে পুখুৰীটো। এইটো চেণ্ডেল লাগিছেনে? এইটো চেণ্ডেল, কাৰ চেণ্ডেল উটি আহিলে। এই পুখুৰীটো চাই যাওক, এয়া ভেটিব লাগিব। এইটো এবাৰ সিঁচা হ'ল নহয়, এতিয়া নাই সিঁচা জেং দিয়াৰ পৰা। এনেকৈ এটা ভেটি ল'ব লাগিব, মাছটো নহ'লে ওলাই যাব নহয়। দিগদাৰ আছে নহ'লে। ৰ'ব ভেটি চেটি লওঁ, তাৰপিছত দেখাম। কিমান চাই থাকিব, কিমান মাছ ওলায়, কি কথা। নৰ্মেল ব্লগ এইটো, বহুত দিনৰ মূৰত বনাইছোঁ। অঁ মাছ জঁপিয়ালেই বোলে, খালৈ। মাছ আহিলেই, কৃষ্ণ সেই জঁপিয়াইছে, বেয়া জঁপিয়াইছে পুঠি মাছবোৰ। ভেটোতে যদি ইমান জঁপিয়াইছে, এজনী পালোৱে যাত্ৰা। ভেটোতে যদি ইমান জঁপিয়াইছে, যাত্ৰা হ'লেই গাইছ, চাই থাকক। এইটো এটা গ'ল নেকি? বেয়া জঁপিয়াইছে চোন। এই হেৰি ওখকৈ ভেটিব লাগিব। মাছ 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 জঁপিয়ালেই, ওখকৈ ভেটিব লাগিব। চাই যাওক, এই পুখুৰীটো সিঁচিব আৰম্ভ কৰাই নাই। চাওক মাছ, চাওক না, এহাজিমান পালোৱেই। মানে যিটো আখৈ ফুটা দি মাছ ফুটিছে চাইডে চাইডে, জঁপিয়াইছে পূৰা মাছ। এইবোৰ চব মাছ, সৰু সৰু দনিকণা মাছ, পুঠি মাছ, এইবোৰ বহুত জঁপিয়াইছে। চাইডে চাইডে জাবৰ দি দিছোঁ, জঁপিয়াব নোৱাৰাকৈ। মাছ মানে আজি ওলাব নিচিনা লাগিছে দেই, যিটো জঁপিয়াইছে এইবোৰ মাছ। চব মাছ মাছ বোকাত সোমাই আছে, জঁপিয়াই এইজনী এজনী, দেখিছেনে? আছে মাছবোৰ, এইবোৰ পথাৰলৈ মানে এইফালৰ পৰা জঁপিয়াই পথাৰলৈ আহি গৈছে মাছবোৰ। যিটো জঁপিয়াইছে, এহাজিমান পালোৱেই। আমাৰ এইফালে মেচিন চলি গ'ল পূৰা, মাছ এটা এটা উঠিবই। এইফালেতো পূৰা জঁপিয়াই আছে, যাব লাগিব এতিয়া মই এইফালে। কি ওলাই গৈছে নি? ওলাই গৈছে অলপ। এইফালে পৰিৱেশটো চাই লওক, চাৰিওফালে। আমি সিঁচি ৰখাৰ আমাৰ নিজৰ পথাৰ। এইটো পুখুৰী বহুত দিনৰ পৰাই দেখি আছোঁ। ওলাই গৈছে নি? আমাৰ মেচিন চলি গ'ল, লাহনি।
সিঁচি হোৱাই নাই গাই চাই লওক আধা সিঁচোতে মাছ চক মাছৰ কোব চক কেনেকুৱা প্ৰথম লাহনি কিচাৰতে মানে আহি গৈছে আৰু মাছ চ' এইখিনি ধৰি লওঁ এইফালে দেখাই দে প্ৰথম মালতে দেখিছে না চাই এই চক কিমান মাছ মাছেই মাছ জিওৱা নিচিনা হৈছে পোনা মাছৰ নিচিনা হৈছে এইবোৰ দেখা নাই উধাই মুধাই জঁপিয়াই ফুৰিছে এইবোৰ চক বাচিং মাছ নেকি এনেকৈ ডাইৰেক্ট সোমাই দিওঁ ডাইৰেক্ট সোমা অকণমান চফা সেইবোৰ একদম মাছ বগা হৈ পৰিছে হ'ল ডাইৰেক্ট এইটো পুখুৰী শুকালেগৈ প্ৰায় দেখিছেনে এইফালে মাছ চক মাছ মাছৰ কোব পূৰা মাছ এইফালে খালৈ আধা খালৈ হ'লেই পুৰা কমাই আছে এই বাৰু কমাই আছে দেখিছেনে সৰু সৰু মাছ কিমান কমাই আছে এইটো গৰৈ দেখিছেনে ৰ'ব একবাৰ ধৰি লওঁ মাছ হেল্ল' গাইছ আমাৰ মাছ ধৰি খতম হ'ল দেখাব নোৱাৰিলোঁ মানে দুজন আছিলোঁ ন অকণমান দিগদাৰ হ'ল এইখন আমাৰ জানখন অকণমানি এইখনত মুখ চুখবোৰ ধুই লওঁ বোকা লাগি আছেতো অৱস্থা নাইকিয়া হৈ গ'ল মাছ ধৰাটো দেখাব নোৱাৰিলোঁ দুজন আছিলোঁ যে অকণমান দিগদাৰ হৈ গ'ল মাছ ধৰা দেখাবলৈ তো ইয়াতে অকণমান গা চা ধুই লওঁ তাৰপৰা মাছখিনি দেখাম কিমান পালোঁ তাৰপিছত ঘৰ যাম আৰু তো মাছখিনি এইখিনি বাচি আছোঁ চক আৰু এইফালে এই মাছখিনি ইয়াত ভৰাই দিলোঁ বাচি পিনি কুচিয়া পালোঁ দুটা চক বৰ পিছল মালটো সেইটো কুচিয়া এইফালে মাছ তলত ডাঙৰ ডাঙৰ মাছ আছে ওপৰত পুঠি মাছখিনি তো ঘৰত গৈ ভালকৈ দেখামগৈ চাই দে আকৌ গা ধুই আছে এইফালে তো যামেই এতিয়া গা এটা ক্লিয়াৰ কৰি আছে কুচিয়া কাটিবলৈ চাই থাকক ঘৰত গৈ ভালকৈ দেখাম মাছখিনি তাৰপিছত ব্লগটো সামৰি দিম আৰু বোলে সাঁতুৰি আছে এডিঙি এইখিনি বা পানী দি দে সেইফালে নি লওঁ দেখাই আছোঁ জানো কিমান 2-3 কেজিমান হ'ব মাছ অকণমান জোকাৰি দে গা ধুই ফ্ৰেছ হৈ পিনি ওলাইছোঁ অলপ চাৰিআলি ফালে তো ভিডিঅ'টো এইটোৱে আছিল ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কমেণ্ট এটা কৰি দিব আৰু ব্লগ আহিব তো এইটো ফাৰ্ষ্ট ব্লগ কেনেকুৱা হ'ল কি কথা নাজানো কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব দেই গাইছ